নমস্কাৰ মই এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি হল বুধবাৰ 25 ডিসেম্বৰ। তো সকলোকে হ্যাপি মেৰি খ্ৰীষ্টমাছ, সকলোৱে এনজয় কৰা আজি। তো এতিয়া মই গৈ আছো আমাৰ আজি মানে আমাৰ গোটৰ পিকনিক খাব। তো মই হেতু জেগালৈ গৈ আছো। ৰাতিপুৱাই গলে চাগে হেহৰে এতিয়ালৈকে মই গম পোৱা নাই। তো মই এতিয়া ঘৰৰ পৰা ওলাইছো যাব কাৰণে। তো বলক আপোনালোকে দেখাই আছো তাতনো কি আইটেম হয়। তো জেগাখিনিও দেখাই আছো আপোনালোকক। তো বলক লেটস গো। আজি ব্লগটো ৰাস্তাতে ষ্টাৰ্ট কৰি দিছো। তো এতিয়া মই গৈ আছো, গৈ পাম আৰু এতিয়া নিমখৰ পেকেট ললো। নিমখ নাই নিয়া বোলে, তো মই লৈ ললো নিমখৰ পেকেটটো। তো বলক এতিয়া ডাইৰেক্ট পিকনিক খোৱা জেগাত লগ পাই আছো। তো ফাইনেলি আহি পালো পিকনিক খোৱা জেগাত। চবে কাম কৰি আছে, এইফালে নিজাব বহি আছে, মই আহি পাইছো বহি আছো। তো কি আইটেম দেখাই আছো মই এতিয়া। তো এইফালে মাছ ফ্ৰাই কৰি আছে। জোষ্ণা বাইদেউ চালাদ না এইফালে বেঙেনাটো কি আকৌ মাছৰ পেটুৰ লগত বেঙেনা, এইফালে চাটনি আৰু এইফালে কি কাটি আছো বিট, এইফালে আলু পিঁয়াজ চবখিনি কাটা কুটা হৈয়ে গ'ল। তো এইফালে দেখিছে গোটেই পিকনিক চব দূৰৰ পৰা আহিছে পিকনিক খাবৰ কাৰণে ইয়াতে। তো জেগাটো হ'ল আমাৰ জাগিৰোড নিজৰা পাৰ্ক। বহুত গাড়ী আহে। তো আজি ইমান গাড়ী নাই, আহিব চাগে, এতিয়ালৈকে ইমানখিনি নাই হোৱা। তো বহুত মানুহ আহে, জানুৱাৰীলৈকেতো পুৰা ফুল হৈ যায় ইয়াতে, জেগা নোহোৱা হৈ যায়গৈ ইয়াত। কি খাইছো? চানা খাই আছো, ৰ'দত বহি পুৰা চানা মাৰি আছে। আৰু এইফালে গাহৰি মাংস। ঢাকনি নামাৰিবি, যা দিলে ঢাকনি মাৰি এজনীয়ে। এইফালে কি বনাই আছে? মাছৰ পিঠু আৰু মাছৰ পিঠু, বেঙেনা, মাছৰ মাথা ধুনীয়াকে এইফালে আমাৰ ঋতুবই বনাই আছে। এইফালে আমাৰ পিঢ়িয়ে পুৰা নাচি আছে, অকলে পুৰা এনজয় কৰি আছে। বাকী চববিলাক বহি আছে। মাছৰ পিঠুখিনি হৈ গ'ল। এইফালে চাওকচোন, এইফালে গাহৰি মাংস আৰু খৰি চাওক, এডাল খৰিৰ লগতে গাহৰি মাংস হৈ আছে। আমাৰ কি জমনি চাওক, চাওক এডাল খৰিৰ লগতে আমাৰ গাহৰি মাংস হৈ আছে। দেখিছে আপোনালোকে পাৰিবনে এনেকে? তো এইফালে দেখিছেনে দোকানীয়ে পুৰা নিজৰ দোকানত বহি ধুনীয়াকে খাই আছে, ভাত খাই আছে। ইয়াতে ঘুগুনি লগত অৱস্থা নাই, অৱস্থা পাই দোকানত বহি ভাত খাব লগা হৈছে বেছি এজনী। কেইটকা মাৰিছ কোনো? কিমান টকা মাৰিছ? 30 টকা। কৈ আমলেট কৈ আমলেট নিদিয়ে বোলে বনাই এইফালে বইল কণী আনি আছে। কাষ্টমাৰ আকৌ ঘূৰাই দিয়ে না? মজা হৈছে ন খাবৰ কাৰণে? মজা হৈছে। কোনে গাহৰি খাই ভাল পায় আহিব লাগে। আৰু এইটোত কি আছে? ইয়াত কি আছে? এইফালে মাটিমাহ, মাছ ধুনীয়াকে পিঠা কৰি দিছে। আৰু এইফালে আছে মাছৰ পিঠু, এইফালে আছে মাছৰ পিঠু, বেঙেনা, মাছৰ পিঠু, মাছৰ মাথা। এইফালে ভাত, এইটো কুকাৰত ভাত। আৰু এইফালে আছে ব্ৰইলাৰ, আলু, এইখিনি আমাৰ আইটেম। আৰু আছে চালাড, আৰু লগত আছে চালাড। এইফালে আছে ধুনীয়াকে চালাড, বন্ধাকবি, মটৰ, বিলাহী, পিঁয়াজ, ধনিয়া। আৰু এইটো কি আছিলে? বিট। এই চাওক, এই সৰু মৰা খানা আমাৰ। এইফালে বয় মাংস পকাত বহিছে। এইফালে মানুহবিলাক ধুনীয়াকে খাবৰ কাৰণে বহি আছে ন? দিলে খাম পিহিয়ে পুৰা বহি লৈছেগৈ। এইফালে পোৱালিবিলাকক বহি গ'ল খাবৰ কাৰণে। বিমাৰো বহুত টাইম হৈ গ'ল, কাৰণ টাইমৰ হৈ গ'ল। গাহৰি মাংস, চালাড, খোৱা আনি ন খোৱা
তো এইবিলাক সৰু সৰু ল'ৰা ছোৱালীকেইটাক বহাই দিছোঁ ভাত খাবৰ কাৰণে তো বহুত দেৰি হৈ গ'ল ভোক লাগি গৈছে সিহঁতক সেইকাৰণে সিহঁতক দি দিছোঁ আমি তই গাহৰি মাংস খোৱা নাই যে গাহৰি মাংস খোৱা নাই যে মাছ নোখোৱা কিয় মাংস খাইছা নে নাকৰ শিঙনি ওলাই গৈছে টেষ্টি হৈছে নাই হা কোনে বনাইছে কোৱাচোন গাহৰি মাংসটো তোমাৰ মা বনাইছে তোমাৰ মা সোৱাদ আৰামছে খাই লোৱা দেই এতিয়া খুৰী চাই দিয়া ৰিমি বাইদেউ কাঞ্চন নিতা এবাৰ এবাৰ চাই দিয়া এইফালে ল'ৰা ছোৱালীকেইটাক খুৱাই বোৱাই লৈ এতিয়া আমি লাষ্ট ফিনিচিং আমিকেইটা বহিছোঁ চবকেইটা একেলগত বহি লৈছোঁ কাৰণ চববিলাকে খুৱাই ল'ব লাগিব ন তাৰপিছত আমি ধুনীয়াকৈ বহি লৈছোঁ আৰামছে খাই আছোঁ সকলোৰে মিলি জুলি লৈ তো আপোনালোকে কেনেকুৱা পালে খানাটো জনাবচোন ইমান মানে আইটেম নাই অলপ অলপ আইটেম গাহৰি মাছ আৰু ব্ৰইলাৰ ইমান আইটেম নাই তথাপিও কেনেকুৱা লাগিছে ক'বচোন এইফালে চবখিনি ভগাই ভগাই খতম হৈ গ'ল যিখিনি আছে সেইখিনি ঋতু বয়ে আমাক ধুনীয়াকৈ ভগাই দিছে লাষ্ট ফিনিচিঙত কাৰণ ৰহি যাব ন সেইটো কাৰণে যিমানখিনি খাই আছে সিমানখিনি আমি ভাত খাই আছোঁ ভাত খাই হ'ব আৰু এতিয়া ভাত খাই আছে হৈ গ'ল খোৱা লোৱা হৈ গ'ল চব বটল বটল চব বনাই ল'লে এতিয়া তো ফাইনেলি এতিয়া খাই বৈ আমি ঘৰত গৈ আছোঁ এতিয়া ঘৰ গৈ আছোঁ গৈ এতিয়া ঘৰ গৈ আছোঁ তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিওঁ বুলি ভাবিছোঁ তো ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব ধুনীয়া ধুনীয়াকৈ কমেণ্ট মাৰিব ছাপোৰ্ট কৰিব অকণমান তো আজিলৈ বাই 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 দিয়া টাটা